আজি বনাবলৈ ওলাইছোঁ পচলা। ইয়াৰ বাবে মই পিঁয়াজ, নহৰু আৰু সৰিয়হ বগাটো নাছিলে সেইকাৰণে ক'লাটোৱে দিলোঁ। সেইখিনি আৰু শুকান জলকীয়া দি এটা পেষ্ট বনালোঁ। আৰু এয়া তেল গৰম হোৱাত শুকান জলকীয়া আৰু তেজপাত দিছোঁ, বেলেগ দিয়া নাই। দি পেলাই এই পচলাখিনি সৰুকৈ কাটি লৈ এইখিনি দি দিছোঁ। মই এনেকৈ বনাওঁ, আপোনালোকে কেনেকৈ বনায় বাৰু জনাবচোন। আৰু বেছিটো দিব নালাগে বাৰু। এইখিনি অকণমান ভাজি হোৱাত যিখিনি মোৰ পেষ্ট আছিলে সেয়াখিনি গোটেইখিনি ঢালি দিলোঁ। ঢালি দি পেলাই ধুনীয়াকৈ আৰু অলপমান পানী দি পেলাই অকণ পানী বেছিকৈ দি পেলাই কৰিছোঁ পেষ্টটো। আৰু ইয়াতেতো আৰু বেলেগ বস্তু দিব লগা নহয়েই আৰু ইয়াতে মই অকণমান দিছোঁ মানে 3 চামুচমান হয়তো কলাখাৰ যিটো ঘৰতে বনোৱা সেইটো দি দিছোঁ। দি পেলাই কিছু সময় ভাজিছোঁ। ভাজি পেলাই এয়া নিমখ দিয়া নাছিলোঁ, এয়া মই নিমখ দিলোঁ। নিমখ দি পেলাই মানে অকণমান পানী দিওঁ, পানী দি পেলাই মানে লৰাই থাকিম আৰু দেই। বেছি এইটোতো আৰু বেলেগ আৰু একো কৰিব লগা নহয়েই। আৰু সেইখিনি লৰাই কিছু সময় সিজিবলৈ দিলোঁ। আৰু এয়া মোৰ ৰেডি হৈছেই। খাবলৈ ভাল পাওঁ বাৰু। আৰু আপোনালোকেও যদি বেলেগ ধৰণত বনায় জনাবচোন। মই এনেকৈয়ে বনাওঁ।